बाक्सा जिल्लानि तामुलपुर महकुमानि सिङाव थानाय नाग्रिजुलि खाथरबारि गामियाव मोनसे दुखुनांथाव जाथाय जायो। बेलासिनि 3 रिंगासो समाव हरखाबै फैनाय सार अन्थाइजों नखरसेनि सानै बिदा-फंबाय रुंसारि जायो। खौरां मोननाय बायदिब्ला 55 बैसोनि कर्नेल बर' आरो बिनि फंबाय 44 बोसोर बैसोनि सकदार बर'मोना दुब्लियाव माइ हानाय समाव बे जाथाया जायो। ধান কাটি আছিল ধান কাটি পেলাই তাৰমানে যেতিয়া ধান কাটি দিলে বতৰটো ভাল আছিল তেতিয়া ফটকে বৰষুণ পৰি দিলা বৰষুণ পৰাৰ পিছত একবাৰ নেক্সট ভাৰ নিবা যেতিয়া নেক্সট ভাৰ নিবা তোমাৰ বেছি বৰষুণ পৰি গ'ল তাতে ৰেষ্ট কৰলা কিন্তু ৰখছিল বৰষুণ পৰা বেছিকৈ বৰষুণ পৰাৰ কাৰণে পিছত যেতিয়া বজ্ৰ আহি গ'ল বজ্ৰ আহি পেলাই এনেকৈ ঘটনাটো হৈ গ'ল। তিনটামান বজাত ন কি নাম? এটা হ'ল কৰ্ণেল বড়ো আৰু এটা হ'ল চৌদাৰ বড়ো। ঘৰ ক'ত? ঘৰে 2 নম্বৰ খাটৰবাৰী। 2 নম্বৰ খাটৰবাৰী। ঘৰত কোন কোন আছে? তানৰ ঘৰ আছে আমাৰ ভাই বোৱাৰী আছে এইটো বৰ্তিকা হয় বৰ্তিকাৰ আমাৰ বৌ আছে 2টা তানৰ ল'ৰা ছোৱালী নাই তানৰ আছে বোৱাৰী আছে ল'ৰা 2টা আছে ছোৱালী। আমাৰ এই খাটৰবাৰী 2 নম্বৰ চোপা বা এই অঞ্চলত নাগ্ৰিজুলি অঞ্চলত প্ৰায় 2:30মান বজাত খুব তীব্ৰৰে বৰষুণ দিছিলে আৰু ইয়াৰ লগতে খুব মানে তীব্ৰৰে মানে বজ্ৰপাত মাৰি আছিলে। তো দুখৰ বিষয় যে খাটৰবাৰী নিবাসী 2 নম্বৰ চোপা চকদাৰ বড়ো আৰু কৰ্ণেল বড়ো দাদা ভাই দুজনে পথাৰত ধান কাটি আছিলে আৰু ধান কাটি পেলাই তেখেতসকলে ধানটো মানে ঘৰলৈ নি আছিলে তাৰপিছত আকৌ নিবৰ কাৰণে আহিলে তাৰপিছতে বৰষুণ লগ পালে তেখেতসকলে আৰু খুব মানে তীব্ৰৰে বৰষুণ দিয়াৰ কাৰণে মানে পথাৰৰ ওচৰতে 2ডাল মানে গছ আছে গছত তেখেতসকলে অলপ ছেফ ছাইড হোৱাৰ কাৰণে মানে তাতে বহিছিলে। এই সময়তে তীব্ৰৰে মানে বজ্ৰপাত মাৰি পেলাই তেখেতসকলক মানে মৃত্যুলৈ মানে ঠেলি দিয়ে। ঠিক তেনেকুৱাই মানে 2জন ব্যক্তি আজি মানে মৃত্যু হয়। চকদাৰ বড়োৰ মানে পত্নী আছে আৰু 2জনী কণ ছোৱালী 2জনী আছে আৰু কৰ্ণেল বড়োৰ মানে পত্নী 2জন আছে তেখেতৰ মানে ল'ৰা ছোৱালী তেনেকুৱা নাছিলে তেখেতসকলৰ পৰিয়াল এইখিনি।